নমস্কাৰ, মই যদুমণি গগৈ। আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। অতি কম দিনৰ ভিতৰতে এজনী ছোৱালী ভাইৰেল হৈ পৰিছে, যিজনী ছোৱালীৰ নাম হ'ল সৰস্বতী শইকীয়া। আৰু সেই সৰস্বতী শইকীয়াৰ গাতে কৃষ্ণ লম্বিছিল। আৰু সেই সৰস্বতী শইকীয়াই সেই ৰাসৰ মূল চৰিত্ৰ কৃষ্ণ চৰিত্ৰটো অভিনয় কৰিছিল। আৰু সেই ৰাসত যিমান গোপী আছিল, গোটেই মুখাই ছোৱালী আছিল। সেই ছোৱালীয়েই সেই ৰাসৰ চৰিত্ৰ অভিনয় কৰিছিল। আৰু সেই ছোৱালীজনীৰ সেই ৰাসৰ দিনাখনতেই সেই ছোৱালীজনীৰ গাত সৰস্বতী শইকীয়াৰ গাত কৃষ্ণ লম্বিছিল। আৰু আপোনালোকক মই চাগে নকলেও হ'ব, আপোনালোকে চাগে মোতকৈ বেছি জানে। বাৰু দিয়ক, এতিয়া এটা কথা হ'ল, সেই ছোৱালীজনী ৰাস হৈ যোৱাৰ পিছতেই যিধৰণে ভিডিঅ' ভাইৰেল হৈ পৰিছে, নোহোৱাটো নোহোৱা হৈ পৰিছে। সেই ছোৱালীজনী এতিয়া চাওক, খেলা ধূলা কৰাৰ সময়, পঢ়াৰ সময়, সেই ছোৱালীজনীক মুকলি আকাশত এৰি দিব লাগিছিল। আমি কি কৰিছোঁ, আপুনি মই বন্দী কৰি ৰাখিছোঁ। তাই যিটো ভাল নাপায়, যিটো কৰিব নালাগে, সেইটো আমি বলে কৰাইছোঁ। আপুনি মই বা আমি সকলোৱে মিলি সেই ছোৱালীজনীক এটা বিপদলৈ ঠেলি নাই দিয়ে নে বাৰু? সেই ছোৱালীজনীয়ে জানে কি বাৰু? 20-25 বছৰলৈকে ল'ৰা বা ছোৱালী এজনীৰ ইমান জ্ঞান নাথাকে মানুহৰ। যেতিয়া নেকি বয়স বাঢ়ি আহে নহয়, জ্ঞানবিলাক মানুহৰ নিজে নিজে হৈ যায়, জনা হৈ যায় কি কৰিছোঁ, কি নাই কোৱা, কি কৰিলে ভাল হ'ব। তথাপিও মানুহৰ ভুল হৈ যায়, মই মানি লৈছোঁ। আৰু এইখিনিতে এটা কথা কওঁ, সেই ছোৱালীজনীৰ কংস মমায়েকে সৰস্বতী শইকীয়াৰ নিজৰ মমায়েকে সেই ছোৱালীজনীক কিন্তু বেছি বিপদলৈ ঠেলি দিছে। এই কথাটো সঁচা নে মিছা আপুনি নিজে বিবেচনা কৰি চাব। আৰু আজিৰ এই ভিডিঅ'টো আপুনি কোন জেগাৰ পৰা চাই আছে বা আপোনাৰ মতামত কি জনাবলৈ একেবাৰে নাপাহৰিব। মই একেবাৰে সাধাৰণ ঘৰৰ ল'ৰা আৰু মই খেতি কৰা ল'ৰা। মই এইবাবে কৈছোঁ, মই একো এইবিলাক পূজা পাতল ময়ো কৰোঁ, বা আমাৰ গাঁৱত আই আছে, মই আইক চুৱাবলৈ যাওঁ। বিশ্বাস নকৰা নহয়, কৰোঁ, বা নহয় বুলিও নকওঁ, বিশ্বাস কৰোঁ। ভাল কথা, কৃষ্ণ লম্বিছে বা কৃষ্ণ শুনা নাই, দেখা নাই, কৃষ্ণ লম্বিছে বুলি প্ৰথম শুনিছোঁ। আৰু গাঁৱত শুনিছোঁ যে আই দেখা দিছে, চুৱাবলৈ যাব পৰা হ'ব, আমুক তামুক এনেকুৱা শুনিছোঁ। কিন্তু যে কৃষ্ণ লম্বিছে প্ৰথম শুনিছোঁ। কিন্তু মই এইখিনিতে পুনৰ কথা এটা কওঁ, সেই ছোৱালীজনীৰ কংস মমায়েকে বা নিজৰ মমায়েকে কিন্তু সেই ছোৱালীজনীক বহুত ডাঙৰ এটা বিপদলৈ ঠেলি দিছে। আৰু এটা কথা আপোনালোকে জানেনে, সেই ছোৱালীজনীক মমায়েকে কাণত যদি ফুচফুচকৈ কিবা এটা কয় নহয়, সেই ছোৱালীজনীয়ে সেইটোৱে কৰে, বেলেগৰ কথা নুশুনে। আৰু আপুনি সেই মমায়েকৰ অনুমতি অবিহনে সেই ছোৱালীজনীক আপুনি লগ কৰিবও নোৱাৰে, কথা পাতিবও নোৱাৰে। এনেকুৱা এটা পৰিস্থিতি আহি গ'ল। বহু কিছু কথা আপোনালোকক ক'ম, আপোনালোকে শুনক, ভিডিঅ'টো চাওক, গম পাব। আৰু আপোনালোকৰ মতামত আপোনালোকে নিজেই বুজি পাব যে আপোনালোকে হাঁহি উঠিব, বা কি আমি হৈছে, বা কি শুনিছোঁ, বা কি দেখিছোঁ, কি বুলি ভাবিছোঁ, আপুনি নিজেই বুজিবলৈ বাধ্য হ'ব। ঠিক আছে, দিয়ক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ হৈ আছে আৰু কথাখিনি মই বহলকৈ কওঁ। যেতিয়া নেকি ছোৱালীজনীয়ে সেই কৃষ্ণ চৰিত্ৰটো অভিনয় কৰিছিল, গাঁৱৰ ৰাইজে বা কমিটিয়ে ছোৱালীজনীক কৃষ্ণ চৰিত্ৰটো দিছিল, কিন্তু সেইখিনি সময়ত ছোৱালীজনীয়ে জনা নাছিল বা পৰা নাছিল। এটা কথা মই এইখিনিতে কৈ দিওঁ, মই ভাওনাটো গাঁৱত যেতিয়া ভাওনা ৰিহাৰ্চল হয় নহয়, গাঁৱত আপোনালোকে চাবচোন, যিবিলাক মানুহে ভালকৈ জানে সেইবিলাকে জনা নজনাকৈ বা উপলিঙে ফিচলিঙাকৈ থৈ দিয়ে। কিন্তু যেতিয়া নেকি গাত এই ড্ৰেছযোৰ আহি যায়, ৰং পেণ্ট এটা কৰি পেলাই, কিন্তু তেতিয়া চাবোঁ তাৰ কথা বতৰা এটা বেলেগ ধৰণৰ। ঠিক তেনেকুৱাই ভাবিছিলোঁ সেই ছোৱালীজনীৰ লগতো হৈছিল। ছোৱালীজনীয়ে সকলোখিনি জানিছিল, কিন্তু তাই ভাবি আছিল কি, মই যেতিয়া ৰাস হ'ব, যিদিনাখন ৰাস হ'ব, মোৰ গাত যেতিয়া কাপোৰ থাকিব, পেণ্ট এটা থাকিব, মই মানুহক মই দেখুৱাই দিম মই কেনেকুৱা ছোৱালী। সেই ছোৱালীজনী তেনেকুৱাও হ'ব পাৰে। অলপ কথাটো মানুহৰ চবৰে বেলেগ বেলেগ, নহয় জানো? আৰু চাওক আপোনালোকে, সেইদিনাখনেই ছোৱালীজনী বেহুচ হৈ পৰি গৈছিল। কাৰণ আপোনালোকে চাওক, ছোৱালীজনী নোখোৱা নোবোৱাকৈ কি যিধৰণে আগতে খায়, সেই তেনেকৈ খাবলৈ পোৱা নাই, বইল খাবলৈ পায়, বা সেইদিনাখন লঘনেও আছিল চাগে, বা গাত শক্তিও নাথাকিব পাৰে। নিজৰ চৰিত্ৰটো অভিনয়টো কৰিবই লাগিব ন, নহ'লেতো লাজ পাব। অভিনয় কৰোঁতে 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 শেষৰ সময়ত কিন্তু ছোৱালীজনী বেহুচ হৈ পৰি গৈছিল। তাৰ পিছৰ পৰাই গোটেই মানুহ মুখায় সেই ছোৱালীজনীৰ গাত যে কৃষ্ণ লম্বিছে, আমুক হৈছে, তামুক হৈছে, ভুচুকটো হৈছে, এই ধৰণে ছোৱালীজনীক কিন্তু বহু ডাঙৰ এটা বিপদলৈ ঠেলিছে। আৰু এতিয়া কি হৈছে আপোনালোকে গম পায়নে? ছোৱালীজনীয়ে নিজেই কৈছে যে মই বৃহস্পতিবাৰলৈকে থাকিম, তাৰপিছত মই যামগৈ। ঠিক তেনেদৰেই নগাঁৱৰ আমচৰি শিৱকুণ্ডত গৈ ছোৱালীজনীয়ে সেৱা সৎকাৰ কৰে, আৰু সেইদিনাখনৰ পৰা নাই বুলি কৈছে। কিন্তু এতিয়া এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' বা বাতৰি সম্প্ৰচাৰিত হৈছে যে ছোৱালীজনী গোটেই জীৱনভৰ সেই ছোৱালীজনীৰ গাতে থাকিব কৃষ্ণ।
আৰু সেই ছোৱালীজনীৰ গাত বহুত শক্তি আছে, মানুহক শক্তি দিব পাৰিব, এনেকুৱা ধৰণৰ কথা। আৰু সেই ছোৱালীজনীৰ নিজৰ মমায়েকে সেই ছোৱালীজনীক বহুত ডাঙৰ এটা বিপদলৈ ঠেলি দিছে, লগতে মাক বাপেকো। আৰু এটা কথা, সেই ছোৱালীজনীৰ মমায়েকৰ অনুমতি অবিহনে আপুনি ছোৱালীজনীক লগো কৰিব নোৱাৰে, কথা পাতিবও নোৱাৰে। ছোৱালীজনীয়ে ক'ব কি, যদি শুদ্ধ মনে মোৰ ওচৰলৈ আহিব লাগিব, আমুক তামুক তামুক। মই এটা কথা কওঁ, মই কালিও এটা ভিডিঅ'ত কৈছিলোঁ যে ছোৱালীজনী যদি সঁচাকৈ কৃষ্ণ লম্বিছে, তেতিয়া ক'ব পাৰিব লাগিব যে তুমি এইবাৰ লগৰ ছোৱালীজনীক বা মাককে বা বাপেককে বা মমায়েককে, মমাই তুমি আৰু বেছি দিন নাই, আৰু 10 দিনৰ পিছত তুমি বিয়া পাতিবা, বা তোমাৰ প্ৰথমটো ল'ৰা সন্তান হ'ব, তোমাৰ প্ৰথমটো ছোৱালী সন্তান হ'ব, বা মাকক যদি কয় মা তুমি ইমান তাৰিখে মৃত্যু হ'ব, বা তুমি এনেকুৱা এটা কাম কৰিবা, দেউতাকক যদি কয়, কাৰোবাক যদি কয়, নিজৰ ভনীয়েককো যদি কয় যে ভণ্টি তই ডাঙৰ হৈ আমুকটো কৰিবি, তেতিয়া বুজিলোহেঁতেন। সঁচাকৈ আমি সেই ছোৱালীজনীক বহুত ডাঙৰ এটা বিপদলৈ ঠেলি দিছোঁ, যিজনী ছোৱালী খেলা ধূলা কৰাৰ বয়স, সময়। আৰু এটা কথা এইটোৱে যে ছোৱালীজনীয়ে খাব পৰা নাই, বিস্কুট খাই আছে, বিস্কুট আৰু ফল মূল। ছোৱালীজনীক ভালকৈ খাবলৈ দিব লাগে, লগৰ ল'ৰা ছোৱালীৰ লগত খেলিবলৈ দিব লাগে, কিন্তু আমি বন্দী বনাই ৰাখিছোঁ। আৰু সেই ছোৱালীজনী মই ভাবিছোঁ একেবাৰে অসুস্থ হৈ আছে, সেই ছোৱালীজনীক এতিয়া ডক্তৰ প্ৰয়োজন হৈছে, কিন্তু আমি ধূপ ধূনা চাকি বন্তি লগাই ছোৱালীজনীক আমুকটো নাখাবি, তামুকটো নাখাবি, ভুচুকটো নাখাবি, এইবিলাক কৈ কিন্তু ছোৱালীজনীক আমি বিশেষভাৱে দুৰ্বল কৰি পেলাইছোঁ। সেই ছোৱালীজনী মানসিক শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে। চাব ছোৱালীজনী কিছুদিনৰ পিছত বেমাৰ হ'ব, বহুত ডাঙৰ এটা বেমাৰ হ'ব। যেতিয়া নেকি সেই ছোৱালীজনী মানে কি ভবা শক্তিটো, চিন্তা কৰা শক্তি নাই। হয়, মমায়েকক ভাল পায়, মমায়েকে যি কৰিবলৈ কৈছে সেইটোৱে কয়। ছোৱালী আপুনি কেতিয়াবা চাবচোন এনেকৈ কপি দিয়ে। কপা কথাটো আছে, যেতিয়া নেকি সেই ছোৱালীজনীক সেই কৃষ্ণ চৰিত্ৰৰ যেতিয়া নেকি পেইণ্টা কৰা হয়, সেই পেইণ্টা কৰোঁতে সেই কৃষ্ণৰ এই যিটো চেহেৰা সেইটো বনাবলৈ যাওঁতে বহুত কিবা কিবি মানে ক্ৰীম ব্যৱহাৰ কৰা হয়। সেই ক্ৰীমবোৰ ব্যৱহাৰ কৰিলে কি হয়, উশাহ লওঁতে সেই ক্ৰীমৰ সেই চেণ্টবোৰ বা পাৰফিউমবোৰ মানে ভিতৰলৈ সোমাই যায়। উশাহ লওঁতে যেতিয়া কমজুৰি আছিলে, ভালকৈ খাবলৈও পোৱা নাই, তেনেকৈ থাকোঁতে মানে কি হ'ল, মূৰ্ছা গ'ল। আৰু মূৰ্ছা যোৱাৰ পিছতেই ছোৱালীজনী যেতিয়া তেতিয়া এনেকৈ কপে, আৰু মানুহে ভাবি ল'লে যে ছোৱালীজনীৰ গাত কৃষ্ণ লম্বিছে। মই বিশেষ নকওঁ, এটাই কথা আপোনালোকক কওঁ যে সেই ছোৱালীজনীক আমি মুকলি কাষত এৰি দিব লাগে। যদি আমি বেছিকৈ ছোৱালীজনীক এনেকৈ ধৰি ৰাখোঁ নহয়, হেঁচা মাৰি ৰাখোঁ, যদি আৱৰি ৰাখোঁ, ছোৱালীজনী কিন্তু মেণ্টেলি পগলা হৈ যাব, একেবাৰে পগলা হৈ যাব। এজনী সৰু ছোৱালী, ভবা শক্তি নাই। চবেই বিচাৰে, ময়ো বিচাৰোঁ বা আপুনিও বিচাৰে, চবেই বিচাৰে নিজক ভাইৰেল হৈ পৰাটো, মোক মানুহে চিনি পাওক, জানি লওক, চবেই বিচাৰে। কিন্তু যদি আমি বেছিকৈ ছোৱালীজনীক প্ৰেছাৰ দি থাকোঁ নহয়, ছোৱালীজনী চাওকচোন, আপুনি বিয়া খাবলৈও যাব নোৱাৰিব, লগৰ ছোৱালীজনী হ'লেও যাবও নোৱাৰিব, নামঘৰলৈও যাব নোৱাৰিব, মন্দিৰলৈও যাব নোৱাৰিব, এনেকুৱা এটা অৱস্থা হৈ আহিব। ছোৱালীজনীয়ে শেষত নিজেই ক'ব যে মোক এইবোৰ চববিলাক মমায়ে কৰিবলৈ কৈছে, মই মমায়ে কৰিবলৈ কোৱা দেখিয়ে কৈছোঁ। সঁচাকৈ ছোৱালীজনী আগতে যিটো ফ্ৰীডমত আছিল, যি ধৰণে আছিল, সেইধৰণে থাকিব নোৱাৰা হ'ব যদি এইটো অৱস্থাত থাকে। সঁচা কথা কৈছোঁ, আপুনি দেখিলে ফটকনে মানুহৰ আগতে সেৱা কৰি ল'ব, ধূপ ধূনা জ্বলাব, ফটো মাৰিব, ভিডিঅ' বনাব, আমুক ক'ব। ছোৱালীজনী মানে এতিয়া ভাল পাইছে, কিন্তু লাহে লাহে মানে আমনি লগা হৈ যাব, লাহে লাহে বেয়া পোৱা হৈ যাব। কিন্তু শেষত ছোৱালীজনী বহুত ডাঙৰ এটা বিপদত সমস্যাৰ সন্মুখীন হ'ব, মেণ্টেলি পগলা হৈ যাব। মেণ্টেলি ছোৱালীজনীৰ গাত ভগৱান লম্ভিছে নে, কৃষ্ণ লম্ভিছে নে, মই এইখিনি ক'বলৈ নাযাওঁ। কিন্তু বেছিকৈ আমি ভিডিঅ'খিনি চাবলৈ পাইছোঁ, প্ৰায় সেই মমায়েকটো কিনাৰতে থাকে, কাষতে থাকে, প্ৰায় মমায়েকটো কাষতে থাকে। মমায়েকে কাণত ফুচফুচকৈ কিবা এটা কয়, সেইটোৱে হয়। আৰু যদি কোনোবা সেই ছোৱালীজনীক লগ কৰিবলৈ যায়, সেই ছোৱালীজনী বা সৰস্বতী শইকীয়া ঘৰলৈ যায়, যদি কোনোবাই ধূপ ধূনা যদি নিনিয়ে, সেয়াও বিপদ। মানে সেই মমায়েকে ছোৱালীজনীয়ে আপোনাক ভালকৈ সা শুশ্ৰূষা নকয়। আপুনি যদি সেই ছোৱালীজনীক ধূপ ধূনা জ্বলাই যদি সেৱা সৎকাৰ কৰে নহয়, কথা পাতিবলৈ দিব, বহিছে নেকি, বহিবলৈ ক'ব, আমুক ক'ব, এনেকুৱাবিলাক। বা কি হ'বগৈ কি নহ'বগৈ মই এইখিনি নকওঁ, কিন্তু আমি বা সেই লোকসকলে যদি সেই ছোৱালীজনীক যদি এনেকৈ বন্দী বনাই ৰাখে, কিন্তু ছোৱালীজনী মেণ্টেলি পগলা হৈ যাব, আৰু সেই ছোৱালীজনীক আমি হেৰুৱাবলগীয়াও হ'ব পাৰে, এনেকুৱা এটা অৱস্থা আহিব পাৰে। বাৰু যেই নহওক দিয়ক, মই কথাখিনি ক'লোঁ। মই ছোৱালীজনীক মই সঁচা বুলিও নকওঁ, মিছা বুলিও নকওঁ। যদি গাঁৱৰ মানুহে বিশ্বাস কৰিছে, আদৰি লৈছে, আদৰি লওক। আৰু আমি বিচাৰোঁ, হয় আমি আই লম্ভিছে বুলি কোৱা শুনিছোঁ, কিন্তু কৃষ্ণ লম্ভিছে বুলি প্ৰথমবাৰ মই শুনিছোঁ। আজি ইমান দিন হ'ল, 28 বছৰ মোৰ হ'ল, মই আজি প্ৰথম শুনিছোঁ কৃষ্ণ লম্ভিছে বুলি। আজি নহয় যেনিবা, সেই ৰাসৰ দিনাখনেই মই শুনিছিলোঁ। মোবাইলৰ ভিডিঅ' চাওঁৱেই, প্ৰায়ে চাই থাকোঁ, বা আপুনিও জানে।
বাৰু দিয়ক, কাৰোবাৰ গাত শিৱলম্ভক, কাৰোবাৰ গাত হনুমান লম্ভক, কাৰোবাৰ গাত ৰাম লম্ভক, ভালেই কথা। চবেই ভাইৰেল হওক, চবেই এটা এটা চৰিত্ৰ অভিনয় কৰক, ভাল কথা। বাৰু দিয়ক, আপুনি বিবেচনা কৰি শেষত কি পালে? আপুনি সেই ছোৱালীজনীক অকলশৰীয়া কৰিব বিচাৰেনে, লগৰ ছোৱালীৰ লগত খেলিবলৈ দিব বিচাৰেনে, নে ছোৱালীজনীক মানুহৰ পৰা আঁতৰি থাকিবলৈ ক'বনে, নে ছোৱালীজনীক চিকিৎসা কৰিবলৈ দিবনে, নে কি কৰিবলৈ দিব আপুনি সেইটো ক'ব। বা আপুনি কিমান সঁচা, বা আপুনি ভগৱান লম্বিছে বুলি ভাবিছেনে বা নাই ভবানে আপুনি ক'ব। ঠিক আছে দিয়ক, বাই বাই।